দিনতে মদ খোপা খাই কিনাই কি কৈছে চাহখনতে কি হ'ল কি হ'ল কি হ'ল তহঁতৰ মুখে কৈ কি হ'ল চেছ কৰি দিলে মোৰ ৰাতিলে তাৰপিছত তোক চেছ কৰিলে তাৰপিছত তোক চেছ কৰিলে কোনে কাক চেছ কৰিলে কি হ'ল মানে কি হ'ল দুইটাই মানে তহঁতৰ তোক যে লগ পাইছিলোঁ মই তাৰপিছত কি হ'ল তাৰপিছত কাহিনীটো শুন এতিয়া ঐ দীপাংকৰ ক'ত গ'ল দীপাংকৰ তাক আজি কিনা দেউতাকে মাতি পঠাইছে নহয় সিহঁতৰ বিয়া কথা পাতিবলে সি কিনাহঁতৰ ঘৰত যাব মোক কোৱা নাই বেটা তাকে আজি চাইনদানত যোৱা কথা কৈছিলে যাব নেকি তুই মানে মোক মাল খুৱাব পাওঁ বুলিয়ে কোৱা নাই বেটা ঐ কি ভাবি আছ টাইম কেইটা হ'ল চাচোন চাই নটা কিয় এইডালটো অহা কথা কৈছিলেই এতিয়ালৈকে অহা নাই যে সেইটো নহয়তো নাহিলেহে ডাঙৰ কথা হ'ব ঈশ্বৰ পালেহি পালেহি এইডাল পালে ক'ত যাওঁ দেহাটো মাতি পৰিছিল তাৰ পৰা আহোঁ তাতে তোৰ কি হ'ল ময়ো যাওঁ নাই তই যাব নোৱাৰিবি তই তাত গৈ উল্টা পুল্টা কৰিবি চা ভাই এনেকুৱা কামত এজন লগত লৈ গ'লে ভাল নাই মই যাবই লাগিব এনেকুৱা কামত ৰখিব পাৰে নেকি তই কিয় তেনেকে কৈছ চা তই মোক বেয়া পাব পাৰ মই জানো তোক অকলে যাব দিব পাৰো নিজে চাচোন ঐ কথা এটা হ'ল নহয় এইডোখৰতে অকণমান ৰখাই দিবিচোন এই বাই ঘৰত সোমাই যাব লাগিব দেই বাই ঘৰত ধুনীয়া মাল পায় ৰাতি যোগাৰটো কৰিব লাগিব নহয় কিয় মদ তই সেইটো কাৰণে মানে মনতো লৈ আহিছ মদ নিবৰ কাৰণে সেই নহয় প্ৰেজেণ্টৰ কাৰণেহে আনিছ প্ৰেজেণ্ট তই মদ নিবৰ কাৰণে মনত নাই তাত প্ৰেজেণ্ট নিদিব নেকি ছোৱালী চাবলৈ গ'লে তোৰ পৰা শান্তি নাইকিয়া এইডোখৰ ল'বই লাগিব ৰাতি তই বাই পঠিয়াই সেইখিনি তই মই গ'লে চিন্তাই নকৰিবি পূজা দেউতাকক এনেকুৱা কথা কম তোক ছোৱালী নিদিয়ে কেনেকে চাম নহয় মই থাকোঁতে তই চিন্তা কৰিব লাগে নেকি এই দীপাংকৰ কৈ থলো আজি মই তই চিন্তাই নকৰিবি শস্যৰ বাইহঁতক পালোহি আছেনে নাই বাই কৃষ্ণ ৰক্ষা কৰিবা আছেনে নাই বাই এতিয়া বাইজনী বাই আছনে মই গৈছো এই লগৰটো ছোৱালী চাব যাওঁ দেই পিটিককে যাওঁ দেই বাই যাওঁ আকৌ আহিম দে এনাৰ্জি অকণ লৈ লওঁ ধৰ পৰিব এতিয়া তইতো ভাল কাম কৰা নাই দেই কিনা বাপেকে তামোল এখনো নাখায় তই সিহঁতক বোলে মদ লৈ গৈছ এতিয়া বুৰ্বক ইয়াত ঠিকেনে কেনেকে গম পাব এইটো ইয়াতে উঠাই লওঁ ঐ গৃহস্থ আছে না
বাবা ভিতৰতে আহাচোন বহা ইয়াতে বহা মই ভিতৰৰ পৰা আহি আছো তোমালোক বহা ঐ তাল ডেকা আছো বুঢ়া বুলি ভাবিছিলো বহিছা পিছে খবৰ খাতি কোৱাচোন আমাৰ ভালে ভালে আমাৰ ভাল পিছে তোমাক বাৰু মই চিনি পাওঁ কিন্তু তেওঁক মই চিনি নাপালোঁ নহয় তেওঁ কোন হয় নমস্কাৰ মই চিকে ওৰফে চন্দ্ৰকান্ত ঐ মাজনী কোন আহিছে চোৱাইচোন আৰু লগতে পানী 3 গিলাচো লৈ আহিবা গম পাইছাই আমাৰ এই মাক নাই গতিকতে দুয়ো যদি মনে মিলিছে বিয়াৰ কথা আগবাঢ়িব পাৰি আৰু হয় 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 দিয়া তেওঁলোককো দিয়া ঠিক কৈছে দেই আপুনি লোৱা পানী গিলাচ খাই লোৱা আৰু তোমাৰ বিষয়ে মাজনীয়ে সকলোবোৰ কৈছে মদ ভাং বিড়ি চিগাৰেট নোখোৱা বুলি আৰু সেইবিলাকৰ পৰা সদায় দূৰতে থাকে তেওঁলোকে চোৱা মদটো দূৰৰ কথা তামোল এখনো মই নাখাওঁ মাজনী ইয়াতে বহিলো আহি আহা কাণলৈ আহা এই চোফাৰ চাইডত বহা হ'ব দে এতিয়া ইমান লাজ কৰিব নালাগে কিবা এটা গোন্ধাইছেচোন মদ গোন্ধাইছে নাই 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 এইটো মদ নহয় এনেকুৱা আমি মডাৰ্ণ চেনেল মাজনী পানীখিনি কেনেকৈ পৰিল যোৱাচোন এইখিনি মুচি দিয়া যোৱা কাপোৰখন আনা দেউতা পানী নহয় মদহে দেখোন হা মোৰ টানিবলৈ ক'ত সাহস পালি মাজনী হালোৱা আছে এতিয়া লৈ আহ দৌৰ মই যাওঁ আপুনি হালোৱা আছে আনিব কৈছে পলা পলা বল বাৰে বাৰে কলো মদ নালাগা নিবলৈ কি হল কি খাবি এতিয়া তোৰ মনৰ কথা ভাবি আছো মনৰ কথা দিনতে মদ খোপা খাই কিটাই কি কৈছে চাহ দিনতে কি হ'ল কি হ'ল কি হ'ল তহঁতৰ কি হ'ল চেছ কৰি দিলে মোৰ ৰাতিলে তই কৈছে তোক চেছ কৰিলে তই কৈছে তোক চেছ কৰি তই তালে ফোন এটা কৰ কৰি তালে
অভদ্ৰ অসভ্য তোৰ ইমান সাহস আমাৰ ঘৰত মদ লৈ আহিছ কোনোদিন তই মোক নেদেখাবি অসভ্য কৰবাৰ মই ধুনীয়া আইডিয়া এটা দিছো এইবিলাক মোৰ চুটকিৰ কাম বে শুন সঁচাকে নে ঠিক আছে তেনেহ'লে হৈ যাব ৰাতিলে কিন্তু পাৰ্টি হ'বই লাগিব দেই